নমস্কাৰ মই সুজিত শইকীয়া আজি মই দেখাম এইবিলাক হৈছে মিক্স পাট ইয়াৰ মই আজি কমন ৰেঞ্জৰ পৰা বেছি ৰেঞ্জক লৈ দেখাম বেছি মই কমন ৰেঞ্জৰে দেখাব বিচাৰিম কাৰণ এইবিলাক ভিডিঅ'ৰ কাৰণে সহজ হ'ব আৰু প্ৰত্যেকটো প্ৰাইচটো কৈ গৈছো মই দেখাই দিম আৰম্ভণি মই কৈ দিওঁ আজি মাত্ৰ 400 পৰা একেবাৰে অফাৰ প্ৰাইচ এইবিলাক এনে 800 টকা ল'ব মই আজি ইয়াত দেখাম একেবাৰে অফাৰ দিবলৈ চেষ্টা কৰিছো 400 টকাত মাত্ৰ 400 টকাত এনে এইটো কাপোৰ আপোনাৰ 800 ল'ব পাৰে চাই ল'ব কাপোৰটো মই ওচৰলৈকে দেখাইছো এইটো খুব এটা ভাল কাপোৰ হয় কিন্তু আজি অফাৰ লোৱা হয় কাৰণে ইয়াক মই কম প্ৰাইচত দিবলৈ চেষ্টা কৰিছো এইটো মাত্ৰ একেবাৰে কম প্ৰাইচ মাত্ৰ 400 টকাতে পাব মাত্ৰ 400 টকাতে পাব অফাৰ দিয়া হৈছে এইটো আমি আজি পৰা ফাৰ্স্ট আৰম্ভ কৰিছো বিহুৰ অফাৰ ফাৰ্স্ট ডে আজি পৰা আৰম্ভ কৰিছো আৰু ইয়াৰ মই সাইডপতি এটা দেখাইছো এইটা হ'ব ইয়াৰ সাইডপতি সুন্দৰ সাইডপতি দিয়া থাকিব কালাৰ কম্বিনেশ্যন পাই যাব বেলেগ বেলেগ কালাৰৰ পাই যাব মই মেখেলাখনো দেখাইছো মই এটা সেট সম্পূৰ্ণকৈ দেখাই লওঁ ইয়াৰ এখন হ'ব মেখেলাখন যথেষ্ট ওপৰলৈকে ইয়াৰ দিয়া আছে নেক্সট মই এখনৰ এই সেটটো মই আৰু কেইটামান কালাৰ দেখাম এইটো এটা কালাৰ হ'ব এইটো এটা চাব এইটো এটা কালাৰ হ'ব মই আৰু এইটো খুলি নেদেখাওঁ জাষ্ট অকণমান দেখাইছো যেহেতু যদি আপোনালোকে স্ক্ৰীনশ্বটটো লোৱা যদি সুবিধা হয় এইটো এটা হ'ব এইটো আহিব মাত্ৰ 400 টকা মই কালাৰ আৰু দেখাইছো এইটো এটা হ'ব এইটো এটা কালাৰ হ'ব আপোনাৰ এইটো এটা আহিব নেভি ব্লু এইটো এটা আহিব এইটো এটা চাব এইটো এটা কালাৰ আহিব চকলেট কালাৰ নেক্সট মই এইটো এটা দেখাম ইয়াৰ এইটো ডিজাইনটো অকণমান বেলেগ হ'ব মই এই যিটো মই হাতত লৈছোঁ এই ডিজাইনটো মই বেলেগ বেলেগ কালাৰৰ দেখাম মই এটা প্ৰথমতে দেখাম এইটো চাব এইটো এনেকৈ চাইড পটিটো দিয়া থাকিব বৰ্ডাৰ ইয়াত চাইড পটি নাথাকে আৰু ফিক্স চাইড পটি এইটো ডিজাইনটো চাব গোটেই এইটো গোটেই ডিজাইনটো এনেকৈ দিয়া থাকিব একেবাৰে ইউনিক ডিজাইন হয় ইয়াত প্ৰাইচটো আহিব মাত্ৰ 550 টকা এইটো এনেই আপোনালোকৰ দাম ল'ব এইটো 1200 বা 1300 ল'ব পাৰে কিন্তু আমি অফাৰ প্ৰাইচত লৈ আহিছো বিহুৰ অফাৰৰ কাৰণে ফাৰ্ষ্ট ডে যিটো কৈছো এইটো পাব মাত্ৰ 550 টকা মাত্ৰ 550 টকাত পাব যদি কাৰোবাৰ ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বটটো পঠাই দিব আৰু আমি অসমৰ নহয় ভাৰতৰ যিকোনো ঠাইলৈ পঠাব পাৰোঁ কোনো অসুবিধা নাই মই এতিয়া ইয়াৰ মেখেলাখনো দেখাওঁ ইয়াৰ মই মেখেলাখন দেখাইছোঁ মেখেলাখন এনেকুৱা হ'ব ব্লাউজৰ এটা চাইড পটি যাব মই নেক্সট ইয়াৰ আৰু এটা কালাৰ দেখাইছোঁ এইটো এটা কালাৰ হ'ব এইটোত আৰু এটা ডিজাইন আছে আমি সেই ডিজাইনকেইটা দেখাম এইটো এটা চাব যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব আমি বিহু অফাৰ আজিৰ পৰা আৰম্ভ কৰিছোঁ ইয়াত যথেষ্ট আজি অফাৰ দিয়া হৈছে প্ৰায় 50% অফাৰ দিয়া হৈছে ইয়াত মাত্ৰ 550 টকাতে এইটো দিয়া হ'ব যদি কাৰোবাৰ ভাল লাগে স্ক্ৰীনশ্বটটো মাৰি আপোনালোকে পঠাব আমাৰ হোৱাটছএপ নম্বৰ ওপৰত দিয়েই থাকে নেক্সট মই এইটো কালাৰৰ এবাৰ খুলি দেখাম মই খুলি এইকাৰণে দেখাই আছোঁ আপোনালোকৰ চোৱাটো সুবিধা হ'ব আৰু লগতে স্ক্ৰীনশ্বট মাৰি মোক দিয়াত সুবিধা হ'ব এইটো এটা কালাৰ হ'ব এইবিলাক পাটৰ চেটৰ দৰে দেখা এইটো এটা চাব ডিজাইনটো একে থাকিব এইটো কালাৰটো চেঞ্জ হ'ব আৰু ইয়াৰ ভিতৰৰ কালাৰটো অকণমান চেঞ্জ হ'ব আৰু মই যিসকল এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক কৈছোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইটো এটা কালাৰ আহিব আৰু ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে আমি যিটো অফাৰ লৈ আহোঁ সেয়া আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে যিকোনো সময়ত ৰাতি 11টাৰ আগত কল কৰিব আৰু ৰাতিপুৱা 9টা বজাৰ পিছত কল কৰিব নেক্সট মই এইটো এটা বেলেগ দেখাম মই কালাৰ দেখাইছোঁ এইটো এটা কালাৰ আছে আৰু এইটো এটা হ'ব কালাৰ মই এইকেইটা বুলি দেখাও নাই কালাৰ দেখাইছোঁ এইবাৰ মই এইটো এটা মই খুলি দেখাই আছোঁ মই নেক্সট এইটো মই এতিয়া ডিজাইনটো খুলি দেখাই আছোঁ
এখন মেখেলাখন, এখন হ'ল চাদৰখন ইয়াৰে। এইখন চাই থাকিব। ইয়াৰ এইটো আচলৰ ডিজাইনটো, এইটো আচলৰ ডিজাইনটো দিয়া আছে, এনেকৈ দিয়া থাকিব আচলৰ ডিজাইনটো। আৰু এইটো চাইডৰ প্ৰতিটো আগৰটো ডিজাইনটো বেলেগ আছিল আৰু এইটো ডিজাইনটো অকণমান বেলেগ। চাব মই ওচৰৰ পৰাই দেখাইছোঁ প্ৰতিটো ডিজাইনটো। আৰু গোটেই গাত এইটো এনেকৈ ডাঙৰ ডাঙৰকৈ ইয়াৰ ফুলৰ ডিজাইন কৰা হৈছে। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব। আৰু আমাৰো জনাব। এখন হ'ব ইয়াৰ মেখেলাখন, এখন হ'ব ইয়াৰ মেখেলাখন। মেখেলাখনো যথেষ্ট ওপৰলৈকে, মেখেলাখন যথেষ্ট ওপৰলৈ ইয়াৰ কাম কৰা আছে, চাই ল'ব। আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ, এইটো ব্লাউজ পিচ হ'ব। ব্লাউজটো আলবলে হ'ব, বহুত যথেষ্ট কাপোৰ দিয়াই আছে, চাই ল'ব পাৰিব। মই নেক্সট ইয়াৰ আৰু এটা কালাৰ দেখাই আছোঁ। মই নেক্সট এইবাৰ এইটো এটা কালাৰ দেখাম। ডিজাইন সেইটোৱে আছিল, কালাৰটো জাষ্ট বেলেগ হয়। মই এটা এতিয়া খুলি দেখাম। এইটো হ'ব ডিজাইনটো, অকণমান বেলেগ হয়। ইয়াৰ দামটো আকৌ কৈছোঁ, এইকেইটাৰ দাম আহিব 550 টকা। এইকেইটা হ'ব 550 টকা। আগত প্ৰথম দেখাইছিলোঁ 400 টকাৰ। এইটো এনেই দামটো আছিলে আমাৰ 1000 ওপৰত, কিন্তু আমি যিহেতু অফাৰত আহিছোঁ সেয়েহে আজি যথেষ্ট অফাৰ দিবলৈ চেষ্টা কৰিছোঁ, চাই থাকিব। আৰু মই এটা কথা কওঁ, আপোনালোকে বহুতে এতিয়াও ছাবস্ক্ৰাইব আমাৰ কৰা নাই। ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে এইবিলাক অফাৰ লোৱা হয়, সেয়ে ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে আনকো কৰি দিব। নেক্সট মই এইখনৰ মই মেখেলাখন দেখাইছোঁ। মেখেলাখনৰ পৰা এইবাৰ ওপৰলৈকে ইয়াৰ মেখেলাখন এইখন হ'ব। আৰু ব্লাউজ পিছত এটা পুতি যাব, বাকী উকা হ'ব। নেক্সট এইটো এটা চাব, এইটো কটনত আহিছে, কটনত হ'ব, এনেকুৱা থাকিব ডিজাইনটো। কাপোৰটো একেবাৰে পিন্ধিবৰ কাৰণে বহুতে আৰামদায়ক হ'ব, একেবাৰে ভাল হ'ব। আপোনালোকে মোৰ কথাত এইটো ল'ব পাৰে। কাপোৰটো পিন্ধি ইমানেই আৰাম হ'ব যে আপোনালোকে পিন্ধি কল কৰিলে হ'ল। আৰু ইয়াৰ এইটো হ'ব, ইয়াৰ পৰা আৰু এটা কালাৰ দেখাবলৈ চেষ্টা কৰিম। এইটো কালাৰ বেলেগ বেলেগ কালাৰ আহে। এইখনৰ প্ৰাইচটো আমি একেবাৰে কম ৰাখিবলৈ চেষ্টা কৰিছোঁ। এনেই এইখনৰ দামটো আহে 850 টকা। আমি এইখনত অফাৰ ৰাখিছোঁ 650 টকা, মাত্ৰ 650 টকা হ'ব। মই এইখন দেখাইছোঁ, এইখন হ'ব ইয়াৰ, এইখন হ'ব মেখেলাখন। মেখেলাখন হ'ব ইয়াৰ পৰা হ'ব মেখেলাখন। এটা মই অন্য এটা কালাৰ দেখাম এইবাৰ। মই নেক্সট এইটো এটা কালাৰ দেখাম। এইটো কটন হয়, কাপোৰটো পিন্ধিবলৈ একেবাৰে আৰামদায়ক হ'ব, একেবাৰে কটন হয়। মই ডিজাইনটো এবাৰ সুন্দৰকৈ ওচৰৰ পৰা দেখাইছোঁ, চাই ল'ব। যদি কাৰোবাৰ ভাল লাগে এইটো লৈ ল'ব পাৰে। কাৰণ যিহেতু আমি বহাগ বিহুৰ প্ৰথম আজিৰ পৰা আৰম্ভ কৰিছোঁ, ডে 1, এইটো অফাৰত আপোনালোকে ল'ব পাৰিব মাত্ৰ 650 টকা। এনেই এইটো দাম আহিব 850 টকা। তাৰ তলত দিয়াটো হয়তো নোৱাৰে, মই ভাবোঁ আৰু কোনোবা দিলে এইটো নাজানো, কিন্তু আমি ইয়াত অফাৰত ৰাখিছোঁ মাত্ৰ 650 টকা। এইটো প্ৰায় হোলচেলতে হয়। কাপোৰটো একেবাৰে পিন্ধি আৰামদায়ক হয়, পিন্ধি সঁচাকৈ বহুত আৰাম পাব। আৰু এইখন হ'ব মেখেলাখন, আৰু ইয়াৰ ব্লাউজ পিচটো আছে। সেয়ে ইয়াৰ বেলেগ বেলেগ কালাৰ আহে। মই আজি যিকেইটা দেখালোঁ, ইয়াৰ যদি ভাল লাগে আমাৰ নম্বৰটো দিয়াই থাকে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি দিব আৰু নম্বৰটো কল কৰিব। যিকোনো সময়তে কল কৰিব। প্ৰথমতে ৰাতিপুৱা মৰ্ণিং 9টাৰ পিছত কল কৰিব আৰু ৰাতি 11টাৰ আগত কল কৰিব। আজিলৈ এইখিনিয়ে।